নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ট্ৰেভেল এণ্ড স্পৰ্টছ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। এতিয়া আমি যাবলৈ ওলাইছোঁ মাখিবাহালৈ। তাত এখন কুইজ অনুষ্ঠান আছে। আমি কুইজত অংশগ্ৰহণ কৰিবলৈ যাম। মোৰ লগত আছে মোৰ বন্ধু জাইদুল, এয়া বহি আছে। আমি ৰেডি, এতিয়া যাবলৈ সাজু। জাইদুল, বেগটো আৰু হেলমেটটো লোৱা, চাবিটো আনিবা। এয়া মোৰ ঘৰ। ঘৰৰ পৰা আমি ওলাইছোঁ। এয়া বাইকখন আছে ইয়াত, চাৰিটাত লগাই দিয়া। আমি ইয়াৰ পৰা জাৰ্ণি আৰম্ভ কৰোঁ। আমি আহি এতিয়া সভাত উপস্থিত হ'লোঁ। এয়া বিভিন্ন মানুহ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। এয়া আন্ধাৰ হৈছে, আন্ধাৰত মানুহবোৰ ভালকৈ চিনিব পৰা নাই। এয়া আমি সভাৰ গেটৰ ফালে গৈ আছোঁ মানুহৰ মাজেৰে। সভাত বিভিন্ন দোকান আছে। এয়া বেলুনৰ দোকান, আৰু এইফালে আছে এইটো ভাৰতীয় ষ্টেট বেংক মাখিবাহা শাখা লিখা আছে। আৰু এইখন ছাত্ৰ সন্থাই দিয়া গেট, মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা। এইটো ভাৰতীয় ষ্টেট বেংক মাখিবাহা শাখা। আৰু এইফালেৰে গৈ থাকিলে বহু দূৰলৈ এনেকুৱাকৈ দোকান আছে। এয়া লাইটৰ পোহৰত মানুহবোৰক কিবা কিবি কিনি থকা দেখা গৈছে। ব্যস্ত হৈ আছে সকলোৱে। আৰু সেয়া ওপৰত লাইটেৰে লিখা আছে মাখিবাহা সভা মহোৎসৱ। স্পষ্টকৈ দেখিব পৰা যোৱা নাই। আৰু এইফালে অন্য এটা বাট আছে। এইফালে বিভিন্ন দোকান আছে। এয়া চেণ্ডেলৰ দোকান আৰু অন্য কিবা কিবিৰ দোকান। এয়া লটাৰী টিকট বিক্ৰী কৰি আছে তেওঁলোকে। এইবোৰ হৈছে চেণ্ডেল, জোতা। এয়া ফুলৰ পুলি, বিভিন্ন ফুলৰ পুলি আছিল তাত। আৰু এইটো হৈছে ৰাস্তা, আৰু ৰাস্তাৰ ওপৰত ধুনীয়াকৈ লাইট সজাইছে, বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ লাইট। আৰু এইখন হৈছে মাখিবাহা প্ৰাথমিক বিদ্যালয়, 804 নং ক্ষুদ্ৰ মাখিবাহা প্ৰাথমিক বিদ্যালয়। আৰু এইখন এখন হোটেল, ফাষ্টফুড হোটেল। আৰু এইখন হৈছে মেইন গেট মাখিবাহা সভা মহোৎসৱ। আৰু এয়া ষ্টেণ্ড, টেম্পু ষ্টেণ্ড। আৰু আমি আহিবলৈ ওলাই আহি মেইন গেট পাইছিলোঁ। আৰু তেতিয়া সময় হৈছিল 9:47 PM ৰাতি। আৰু সেই ঠাইৰ পৰা আমাৰ ঘৰলৈ 25 কিলোমিটাৰ 52 মিনিট লাগে। সেই ঠাইৰ পৰা মাধৱপুৰলৈ 25 কিলোমিটাৰ। এয়া আমি বাইক থোৱা পাৰ্কিঙলৈ আহিলোঁ। আৰু এইখন হৈছে মোৰ বাইকখন। এয়া আমাৰ বাইকৰ নম্বৰ AS14F1494। আৰু পাৰ্কিঙত লগোৱা টিকট এইখন। আৰু এতিয়া আমি ঘৰত আহিবলৈ সম্পূৰ্ণ সাজু। আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত।